গাইজ মই আপোনালোকক একদম বাৰবাৰ ৰিকুৱেষ্ট কৰিছো যদি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকে চাই একদম ধুনীয়া পাব যদি স্কিপ কৰে একো মজা নাপাব ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকে চাওক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক কি ধুনীয়া মানে বুজাব নোৱাৰিবি ইমান ধুনীয়া ভিউ গাইজ গুড মৰ্নিং আৰু এতিয়া ৰাতিপুৱা বাজিল 5টা আৰু এতিয়া মই বৰ্তমান আছো এটা টেণ্টৰ ভিতৰে আছো মই মেঘালয় কাৰণ যোৱাকালি মই মেঘালয় আহি গ'লো মেঘালয়ৰ মাউফুনলাৰ আৰু এই জাগাটো হৈছে আমাৰ গুৱাহাটীৰ পৰা আহিলে মাইৰাং আৰু নষ্টেঙৰ মাজত বেলেগ এটা ৰাস্তাৰে আহিব লাগিব প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ বেলেগ এটা সাইডত গতিকে এই জাগাটোত আমি কেনেকৈ আহিলো আৰু যদি আপুনি আহিব বিচাৰে কেনেকৈ আহিব গতিকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকে চাই থাকক চেণ্ডেলযোৰ লগাই লওঁ চেণ্ডেলযোৰ লগাই ললো আৰু এইটো হৈছে দুৱাৰটো এনেকে লাহেকে খুলি অলপ বাহিৰলো এনেকে বাহিৰলো আৰু কালি ভিডিঅ'টোতো ৰাতিপুৱা মানে বিছনাৰ পৰা আহি আৰম্ভ হ'ল গতিকে ৰিচিপশ্যনটো দেখুওৱা নহ'ল এতিয়া আমি ৰিচিপশ্যনটোত যাই আছো আৰু ৰিচিপশ্যনটোৰ পৰা আমি ব্ৰেকফাষ্ট ল'ম গতিকে চাই থাকক ভিডিঅ'টো আৰু এনেকে ৰিচিপশ্যনটোত ৰখি আছো বৰ্তমান ব্ৰেকফাষ্ট অৰ্ডাৰ দিছো আহি পাব আৰু আহি হোৱা নাই মানে বনাই আছে হ'ব আৰু আমাৰ অলৰেডি ব্ৰেকফাষ্ট হৈ গ'ল এই দি দিছি কি ললি কি ললি মানে ৰুটি আৰু পুৰি আৰু এইটো ভাজি আছে ইয়াতে জলকীয়া পিয়াজ জলকীয়া খাবি মানে জলকীয়া খাব জ্বলাটো কম ন জ্বলাটো কম আছে ঠিক আছে আমাৰ বৰ লগা আহি আছে লাহে লাহে এইফালে চাক কি ধুনীয়াকে ফটো উঠি আছে আৰু এইফালে এই একচন দি আছে এনেকে ফটো উঠব পাৰিব আৰু এইটো মোৰ টেণ্ট আজি মই গোটেই ৰাতিটো এতিয়া থাকিলো আৰু এইটো হৈছে ৰুম এনেকে আমি টোটেল আহিছিলো 5জন 4জন ইয়াতে ৰুমত থাকিলা আৰু মই অকলে থাকিলো এতিয়া টেণ্টটোত প্ৰথমবাৰ থাকিছো লাইভত আজি এয়া হৈ গেল আমাৰ ব্ৰেকফাষ্ট এতিয়া আমি যাই আছো গোটেই ভিউটো চাই লওঁ নেকি এইটো হৈছিল আমাৰ লাষ্ট ৰুম সবচে লাষ্ট তাৰমানে সবচে লাষ্ট ৰুমটো আমি হক পাইছিলো এইবিলাক গোটেই ৰুম কেইটা ৰুম আছে আমি গোটেইটো চাই আছো গোটেইটো হিচাপ কৰি আপোনালোকক জনাই আছো দেখাই আছো এইটো হৈছে আমাৰ লাষ্ট ৰুম আমি লাষ্টৰ পৰা বৰ্তমান এইটো হৈছে এটা 2 নম্বৰ আৰু তো এটা এইটো ধৰি ললো 3 নম্বৰত আৰু এইটো হল এটা 4 নম্বৰ দিলো আৰু আমি এনেকে ৰুম বিলাক গুনি গুনি মানে আগবাঢ়ি গৈ আছো নেকি এইটো হল কেই নম্বৰ 5 নম্বৰত পুল লাগিটো আৰু আছে আগত এইকেইটা নিউ হয় এইটো নিউ ন এই 4টা নিউ হয় আৰু যেকেইটা তোমাৰ গ্ৰীণ কালাৰৰ সাত থাকা যেখন পাবা হয় টিং থাকা হয় টিংটো নাই বাৰু সাতে আছে এটা টিং এটা এফালে দেখা পাব এই গ্ৰীণ কালাৰৰ যেকেইটা আগত দেখা পাই আছে গতিকে আমি ওচৰলৈকে যাই আছো গ্ৰীণ কালাৰৰ 3টা আছে এইকেইটা ওল্ড কেইটাত 2500 টকা কৰি আৰু এইকেইটা পাৰ নাইট আৰু এইকেইটা যেকেইটা পিংক কালাৰৰ 4টা আছে এইকেইটা নিউ বিল্ডিং এইকেইটা অলপ একমোডেশনটো ভাল হয় মানে খা সুবিধাখিনি ভাল আচ্ছা তো তাতে মানে 3000 কে লয় আমি বৰ্তমান এতিয়া নিউৰ পৰা আমি ওল্ডত যাই আছো মাজতে লেকটো আছে আচ্ছা ঠিক আছে লেকটো ফোন দেখাই দিছো হেতু হৈছে টাৱাৰটোৰ ওচৰতে হেতু হৈছে আমাৰ অহা ৰাস্তাটো হেতু হৈছে গেট দেখা নাযায় বাৰু টাৱাৰটো তলেদি যেটো গেট হেতু ৰাস্তাতে ৰাতি আহিছিলো ৰাতি হৈ গল ন হয় হাইবান্ডে এই ওপৰত এটা চাৰ্চো আছে চেষ্টা কৰিম বাৰু কিমান দূৰ সক্ষম হৈ যাব কাৰণে পাহাৰৰ ওপৰত উঠি কেনে মানে এতিয়া এনজয় কৰিব পাৰি এতিয়া আমি যাই আছো বৰ্তমান পাহাৰৰ ওপৰলৈ গতিকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব নকৰাকলে সাবস্ক্ৰাইবটো কৰি দিব মোৰ লগত দাদা এজন আছে এখেতে কৈ দিব অকনমান ইয়াত আহিবলৈ হলে কি কৰিব লাগিব বা কত বুকিং কৰিব লাগিব কেনেকৈ আহিব যিখিনি সক্ষম হয় সেইখিনি কৈ দিব দাদাজনে অকন কৈ দিবচোন মানে এতে প্ৰথমতে কেনেকৈ কত বুকিং কৰা হ'ল বা কেনেকৈ প্লেনিংটো কৰা হ'ব কত কন্টেক্টটো পাব বা কি মানে এটো যে প্ৰথমৰ পৰা কৈ দিছো অলপমান তাৰমানে প্ৰথমতে গুগলত যাব লাগিব হয় যাই পেলাই তাতে আপুনি মাউফেনলুৰ ট্ৰেভেলাৰ্ছ নেষ্ট হয় ট্ৰেভেলাৰ্ছ নেষ্ট বুলি সাৰ্চ কৰিলে যেটো ৱেবসাইট ওলাব এই ৱেবসাইটটোত মানে আপুনি যায়গে তাতে কন্টাক্ট নম্বৰ পাব কন্টাক্ট নম্বৰত কল কৰি কেনে আপুনি বুকিং কৰিব পাৰিব অনলাইন পেমেন্ট কৰিলে ফুল পেমেন্ট কৰিলে আপোনাৰ বুকিং হৈ যাব এমাহ আগত কৰিলে ভাল হয় সো তাৰ পিছত আপুনি ইয়াতে আহি পেলাই ষ্টে কৰিব পাৰে খোৱা লোৱাটো এক্সট্ৰা ইয়াতে ৰিসেপশনত যাই পেলাই আপুনি লৈ আহিব লাগিব খাব লাগিব এইটো সিস্টেম
আৰু সেইটো নহ'লে আপুনি ইয়াতে লোকেল যিটো ইয়াৰে লোকেল মানুহৰ যিটো নাম্বাৰ সেইটো নাম্বাৰ যদি ফোন নাম্বাৰ কেইটা লৈ লয় জেনেৰেলি নেটত দিয়া নাই ইন্টাৰনেটত চেষ্টা কৰি চাম নেকি যদি পাৰো আমি নাম্বাৰ কেইটা লৈ ডেসক্ৰিপচনত দিবা পাৰিম দিলে মানে সুবিধা হ'ব কিন্তু পাৰিম নেকি চাম তেতিয়া মানে কি হ'ব আপোনাৰ নাম্বাৰ দুটা বা তিনটা আমি ডেসক্ৰিপচন দি দিম ইয়াৰে লোকেল মানুহৰ তাতে আপোনাৰ অলপ কমতে পাই যাব ৰুম কিন্তু আপোনাৰ তাতে যেটো ৱেবসাইটটো এজেন্টে চলাই তো অলপমান মানে কষ্ট বেছি হয় অনলাইন বুকিং কৰিলে ঠিক আছে তেতিয়াহ'লে আমি আগত যাই গোটেই ভিউটো একবাৰ চাই লওঁ দাদা ভাল না ঠিক আছে দাদা আমি একেলগে আহিছিলো আৰু দুজনক দেখাব চেষ্টা কৰিম আছে পিছত অলপ মানে ব্ৰেকফাষ্ট কৰি আছে হোৱা নাই আমি ফাৰ্ষ্ট টাইম কৰি মেলি আগুৱাই আহি আছো আমি অলপ ফুৰি আহো অলপ ভিউটো লৈ লওঁ চাই লওঁ কেমেৰা লৈছে এইটো কি ল'লা এইটো কেমেৰা DSLR ঠিক আছে চাই থাকক ভিডিঅ'টো আৰু এইটোৱে আছিল আমাৰ ৰুমটো আৰু এইফালে হ'ল বাথৰুম লেট্ৰিন এইফালে এতিয়া আমি ওলালো মোটামুটি এইফালে আমাৰ দাদাই পুৰা লেপটপৰ চাৰ্জাৰ বানি আছে লেপটপটো লৈ ল'লা এইবিলাক চব পেকিং এটা অলৰেডি পেকিং হৈ আছে আমি এপাক ঘূৰিম গোটেই ভিউটো চাই ল'ম চাই লৈ এতিয়া বস্তুবিলাক গাড়ীত উঠাই লৈ মানে ইয়াৰ পৰা বিদায় বাই এতিয়া আমি যাম মানে ওপৰত যিবিলাক এইবিলাক ভিউ বিলাক আছে সেইবিলাক চাম সেইবিলাক চাই মেলি এতিয়া ফটোশ্বট ল'ম লৈ তাৰ পৰা নামি আহি ইয়াৰ পৰা ধৰ যিবিলাক আমাৰ বস্তু বেগ যিবিলাক কাপোৰ চাপোৰ এইবিলাক যি আছে আমি ল'ম লৈ মেলি তাৰ মানে এটা গাড়ীত লৈ এতিয়া যাম আমি চেৰাপুঞ্জী এতিয়া ব্লগ ভিডিঅ'টো চাই থাকক এতিয়া আমি এনেকে ফ্ৰেছ হৈ আহিলো এতিয়া ফ্ৰেছ হৈ আহি অলপ লেকটোৰ পৰা গোটেইকেইটা অলপ জিৰণি ললো এতিয়া জিৰণি লৈ এতিয়া আমি যাম ওপৰত গোটেই ভিউটো চাম দেখা পাম না ভিউটো গোটেই ওপৰৰ পৰা দেখা পাম না ভিউটো ওপৰৰ পৰা গোটেইকেইটা দেখালে আছে বাইদেউহঁতে আছে বাইদেউ ওপৰত যাবা নেকি চেষ্টা কৰো যাওঁ ওপৰত যাম গোটেইকেইটা গোটেই ভিউটো চাই ল'ম এতিয়া লেকটো অলপ বহিলে ভাগৰ লাগিল তাৰমানে চেষ্টাৰ খাদ্য একো নাই গতিকে চেষ্টা কৰোঁ আমাতকৈ বয়সীয়াল নাৰী ওপৰলৈ উঠি গৈছে তেওঁলোকে আমিও চাওঁ কিমানখিনি বাৰু নোৱাৰিলেতো আৰু উপায় নাই যিখিনিলৈকে বাৰু আৰু তোমালোক আছে নহয় তোমালোকে যাবা যিমান দূৰলৈ পাৰা ঠিক আছে অলপ এতিয়া অলপ ওপৰলৈকে যাওঁ এনেকে উঠি গৈ আছো ওপৰলৈ গম পালি নহয় চেষ্টাৰ অসাধ্য একো নাই গতিকে চেষ্টা কৰি আছো চাওঁ কিমান ওপৰলৈকে যাব পাৰো এনেকে আৰু বহুত ওপৰত যাব লাগিব একেবাৰে ভাগৰি গলো এইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ শিল আহি আছো এনেকে আহি আছো আৰু এটা শ্বৰ্টকাট ৰাস্তা লৈছে চাওক কিমান ডাঙৰ ডাঙৰ পাথৰ চাওক আৰু ওপৰত এই যে দেখি আছে ডাঙৰ পাথৰটো আৰু গছ এডালে এটি পাথৰৰ ওপৰত গছ চাব সেইটো শিলটোৰ ওপৰত আমি তালৈকে যাম গতিকে চাই থাকো আমি চেষ্টা কৰি আছো তালৈকে যাবা বৰ্তমান গৈ আছো আৰু একবাৰ তল পিনে চোৱা কেনেকুৱা লাগছে কমেণ্ট কৰি জনাবা কমেণ্ট বক্সত কেনেকুৱা লাগিল চাই লোৱা আৰু আমাৰ দাদা এজনে ফাৰ্ষ্ট পুৰস্কাৰটো ল'লেগে আগত গৈ মেলি আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গতিকে মানুহ তিনিজনে আহিছো থাৰ্ডটো হ'লেও পাম মই আশা আছে গতিকে এখেতে আমাৰ ফাৰ্ষ্ট পুৰস্কাৰটো লৈ ল'লা আপুনি ল'লা নেকি ফাৰ্ষ্ট পুৰস্কাৰটো ভিউটো দেখাই দিয়া আচ্ছা ভিউটো দেখাই দিছো তো হৈছে আমাৰ ৰুমটো পাৰিলে অকণ জুম মাৰি দেখাব চেষ্টা কৰিম এইটো তাৰে চবচে পিছতটো হৈছে আমাৰ এনেকে আৰু এনেকে গোটেই ভিউটো চাই লোৱা আৰু ওপৰত যাম এনেকে চেষ্টা কৰি আছো আৰু এইটো চাই লওক শিলৰ ওপৰত গছ গাজি গৈছে চোৱাচোন ওচৰলৈকে যাই চাওঁ শিলৰ ওপৰত গছটো এনেকে উঠি আহিলো এই চাওক শিলৰ ওপৰত গছ গতিকে আৰু ওপৰত যাব চেষ্টা কৰিম আৰু এইটো হৈছে আমাৰ ড্ৰোনৰ বেগ এটা আছে ড্ৰোন গতিকে এতিয়া ড্ৰোন দৰকাৰ নাই গতিকে আমিও ড্ৰোন লৈ গলো এতিয়া আমি যিমান পথ আহিছো ড্ৰোনৰ কোনো প্ৰয়োজনেই নাই গতিকে ড্ৰোনটো নললে হ'ব চলো ৰাখি দিয়া কি সুন্দৰ হয় চাবা ঘূৰি যাবা চলো ধৰাচোন ড্ৰোনটো কৰি পেলাই ভাঙি যাব ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব নকৰাকলে ছাবস্ক্ৰাইবটো কৰি দিব চাই লওক আৰু ওপৰত যাব চেষ্টা কৰি আছো যাম
এটা কোনো ড্ৰোনৰ প্ৰয়োজনে নাই এটা নহয় বাইদেউ চেষ্টাৰ খাদ্য একো নাই গতিকে অলৰেডি বাইদেউতে আহি চেষ্টা কৰি আহি পালেহি আমাৰ কাষ আৰু ওপৰত যাম আকৌ চেষ্টা কৰিম কিন্তু চেষ্টাৰ খাদ্য একো নাই এই কথাষাৰ মনত ৰাখিবি মনত ৰাখি আগুৱাই যাম কিন্তু আকৌ ওপৰত যাম গতিকে চেষ্টা কৰি আছো আকৌ যাম যাই আছো চাই থাকক এনেকে আহি আছো আৰু ওপৰত যাম যাই আছো আকাশখন পামে আৰু বেছি দূৰ নাই চাই থাকক এই চাওক ভিউটো কিমান ওখ আৰু কিমান ওপৰত যাই আছো যেনিবা আকাশখন পাওঁ হৈ গৈছো আৰু চাওক না কিমান ওখ কিমান ওপৰত আহিছো গতিকে চাওক জীৱনত প্ৰথমবাৰ উঠিলো ইমান ওখ পৰ্বতত চাওক আৰু ভিউটো কেনেকুৱা লাগিল একেবাৰে কমেণ্ট কৰি জনাব নাপাহৰিব চাই লওক এবাৰ গোটেই ভিউটো ওপৰৰ পৰা আৰু ওপৰত যাই আছো চাওক সৌ বিল্ডিং বিলাক চাওক আমি য'ত আছিলো তলত আমাৰ ৰুমটো এই তলত এয়া কিমান তলত সৌটো হৈছে ৰাস্তাটো আমি যিটো দি আহিছিলো গতিকে আৰু আমি ওপৰত গৈ আছো চাওক এই মেঘখন যেনিবা এনেকুৱা লাগছে যে হাত মিলিলে পায়ে যাওঁ নেকি এ পালো মেঘখন পালো লগ পালো অলপমান বাকী আছে পাম আৰু অলপ আৰু যদি 2 ফুট আগবাঢ়ি যাওঁ পামেই নেকি লগ পাই গলো আৰু বহুত চেষ্টাৰ অন্তত বাইদেউ আহি পালো ওপৰত নহয় চাওক কি ধুনীয়া লাগে বাইদেউ অকণ কৈ দিব নেকি কেনেকুৱা লাগিল জাগাটোত আহি অলপ মানে খুব ভাল লাগিছে মানে কি বুলি কেনেকুৱা অনুভৱ হৈছে আহি সপোন পুৰি এতিয়া যাম এতিয়া ৰুমত যাই যিবিলাক কাপোৰ চাপোৰ আছে কাপোৰবিলাক গোটেই ল'ম লৈ গাড়ীত উঠাম উঠাই মেলি যাম চেৰাপুঞ্জী নতুবা লাইট ৰুম গতিকে আপোনালোকে নেক্সট ভিডিঅ'টোত দেখিবলৈ পাব গতিকে চাই থাকক ভিডিঅ'বিলাক আৰু যিবিলাক ছাবস্ক্ৰাইবটো কৰে নে ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা একেবাৰেই নাপাহৰিব দাদা নামটো কৈ দিছোন আপোনাৰ নাম বতা দিছে নাম আপোনাৰ নাম ৰেম্বো নাম্বাৰটো দিয়া থাকিব গতিকে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব 2টা নম্বৰ দিয়া থাকিব এটা দাদা ৰেম্বো আৰু ছেকেণ্ডটো মালিকৰ গতিকে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব এতিয়া ইয়াৰ পৰা বাই বাই ৰুম বাই বাই লগতে মোৰ কেম্পটোকো বাই বাই দিব লাগিব গোটেই ৰাতি থাকিলো আজি কেম্প বাই বাই আজি বিদায় ললো বিদায় চাবি মাৰ দে ঠিক আছে চলে ঠিক আছে চাই থাকক ভিডিঅ'টো আৰু এনেকে দাদাজনে বহুত হেল্প কৰি দিয়ে এই চাওক বেগবিলাক কেনেকে দাঙি আনি আছে কি ধুনীয়াকে আমি খালী মানুহ দাদাজনে বহুত হেল্প কৰে কিন্তু যোৱাকালিৰ পৰা বহুত হেল্প কৰি আছে গতিকে হওক ইয়ালৈ আৰু আমি এনেকে বস্তুবিলাক গোটেই ভৰাই আছো গাড়ীত এতিয়া যাম ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আমাৰ চবখিনি হৈ গ'ল ৰেডি এতিয়া আৰু তাৰ মানে লাষ্ট ভিডিঅ'টো ইমানতে চলো বাই বাই নেক্সট ভিডিঅ'টো চাবলৈ পাব জনাব নেকি চেৰাপুঞ্জী দেখা পাব নহয় ডাউকি আমি টাইমটো চাই ল'ম টাইম মতে হ'ব ডিচিশ্যনটো ঠিক আছে চলো বাই বাই